গুড মৰ্নিং বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। মন যাবলগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। যিহেতু মই ৰাতিপুৱাই আজি ধান কুটাবলৈ যাব লাগে, সেইকাৰণে মোৰ এই পঞ্জাৱ বডিখনৰ চাৰ্জটো এৰুৱাই লৈছোঁ। যিহেতু নিশাটো চাৰ্জ দি থোৱা আছিলে আৰু মই নিশাটো কালি এইখিনি বস্তু আনিছিলোঁ, সেইখিনি লোডেই হৈ থাকিলেতো। আৰু এতিয়া এইখিনি নমাই লওঁ আৰু মই নতুনকৈ ধান এইখিনি তুলি এতিয়া যাওঁ ধান কুটাবলৈ। তো মই উঠাই পিনে উঠিলোঁ এইফালে। পোৱালিকেইজনীও আহিছে, সিহঁতকো উঠাই লৈ যাওঁ। দৌ মাৰি আহা যোৱা যদি। এইবাৰ পঞ্জাৱ বডিখন বোলে জীৱন জিন্দাবাদে চলাব, সেইকাৰণে তেখেতে কৈছে চলাইছে কোনো কথা নাই, অকল গাড়ীকে চলাই থাকিব পাৰি। চাৰ্জ দিয়া পঞ্জাৱ বডিখন বুলি চলাই চাব লাগিব। বাই বাই দি দিয়া। আমি ধান কুটাব যাওঁ দেই। এইটো ক'ৰ পৰা আহিছে কুকুৰ? লখিমপুৰ। লখিমপুৰ কুকুৰ আহি আমাৰ ডিব্ৰুগড় পালে। ঠিকে আছে। আৰু ফাইনেলি পাই গ'লো সেই মিল থকা মানুহঘৰ। এইফালে আছে এইটো কাৰেণ্টৰ মিল হয়, দুটা খাম্বা আছে। এটাত পিঠা কুটাই, এটাত বোলে ধান কুটাই। একেটা মেচিনে কাম কৰে আৰু এইফালে মটৰ এটাহে লাগি আছে মাত্ৰ। আৰু আমাৰ ঘৰৰ ওচৰৰ এইজনে মালিক, তেখেতে মেচিনটো অনা বেছি দিন হোৱা নাই, 2 এমাহ কিবা এটা হৈছে। আমি গম পোৱা নাছিলোঁ, তেনেকৈ মই গ'লোঁ ধান কুটালোঁ আৰু 15-20 মিনিটমান লাগিলে। গোটেইখিনি কুটাওঁতে বেছি সময় নালাগিলে। তেখেতক দামটোৰ কথা সুধিলোঁ, তেখেতে ক'লে প্ৰায় 45,000-50,000 টকাৰ ভিতৰত এইটো মেচিনটো সম্পূৰ্ণ ফিটিং হৈ যায়। যিহেতু এইটো মাইকী মানুহ চলাব পাৰিব যদি চলাওঁ বুলি কয়। ভাল লাগিলে আৰু টুংগুবিলাক বহুত ধুনীয়া মিহি ওলালে, মানে মিহি ওলাইছে আৰু গাহৰি চাহৰি খুৱাবলৈ বহুত ভাল হয়। এনেকৈ আৰু 10 মিনিটৰ ভিতৰত তেখেতে সম্পূৰ্ণ মোক কৰি দিলে। ধান কুটাই হৈ গ'ল প্ৰায়, আৰু এতিয়া দিব লাগে পইচা। তাত উঠাই দিলোঁ ধানখিনি। এইফালে মালিক বহি আছে। নাই, পাৰ্টিঙত কেইটকাকৈ লৈছে আপোনালোকে? 10 টকা। 10 টকা লৈছে, ভালে কৈছে। এইবিলাক মিলত প্ৰায় 20 টকা লয়। আপোনালোকে যদি কুটাই আৰু এখেতক চিনি পাইছে, আমাৰ গাঁৱৰ। 10 টকা টিংকৈ ল'ব, আপোনালোকে আহি যাব। আমাৰ গাঁৱৰ মানুহবিলাকক কৈছোঁ। আৰু ফাইনেলি ধানখিনি কুটাই আহি আছোঁ মই। ঘৰ পামহি এতিয়া অলপ পাছত। এইজনী ৰাতিপুৱাই গালি দিয়ে ধান নুকুটোৱাৰ কাৰণে। সেইজনী এতিয়া ধানখিনি কুটাই আনিলোঁ নহয়, আকৌ কিবা এটা কাম কৰিব লাগিব এতিয়া। পথাৰৰ পৰা ধান আনিব দিব এতিয়া। কৰি থাক কাম মাকা। ব'লক দেখা যায় দিনটো কি হয় আজি। ফাইনেলি পথাৰ পালোহি আৰু ফাইনেলি ধান আনিবলৈকে পালোঁ আৰু দেই। লাজ কৰিছে ছাৰ এটাই। কেলৈ লাজ কৰিছা? এইফালে ধান তুলি আছে, ধান নিব আহিলোঁ ৰাতিপুৱাই ধান কুটাই আহি। আৰু মোৰ পঞ্জাৱ বডিখন ফুল হ'বলৈ অলপ বাকী আছে, আৰু অলপ ধৰিব ইয়াত। এইখনে হ'ল মোৰ পঞ্জাৱ বডি। ইয়াত ডাঙৰি হিচাপে 10টা 20টা ডাঙৰি ধৰি যায়। দেখাত নালাগে কিন্তু ধৰি যায়। 10 ভাৰ ধান আনিব পৰা হয় ডাঙৰি হিচাপে। আৰু এনেকৈ জাপি দিয়া হৈছে, ইয়াততো বহুতখিনি ধৰিব। এইফালে ধান গোটাই আছে, এই দাহঁতে ধান গোটাই আছে। আৰু আন্ধাৰ হৈ গ'ল, দোকান চোকান বন্ধ কৰি আহি মই যিহেতু দোকানদাৰী কৰোঁ, মোৰ লগৰ দুখন নখোৱা আছিলে, ন খাব আহিলোঁ। আৰু ইয়াতে বহি আছোঁ, গোটেইকেইটাই টিভি চাই আছোঁ। আৰু চাহ দিলেহি আমাক, চাহ খালোঁ গোটেইকেইটাই লগ লাগি। কেলে হাঁহি আছা তোমালোকে?
বাপৰে হাঁহৰ মাংস सालन মোক নেদেখাব আপোনাৰ ভিডিঅ খানা কিয়া কিয়া প্লিজ প্লিজ মা বহক কওক